নমস্কাৰ 3 ইডিয়টছ সিনেমাখনটো আমি সকলোৱে চাইছো নহয় জানো আজি সেই সিনেমাখনৰ ফুংচুক ৱাংৰু মানে ৰিয়েল লাইফৰ সোনম ৱাংচুকে ইনভেন্ট কৰা তিনিটা জবৰদস্ত আৱিষ্কাৰৰ বিষয়ে কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব আমাৰ লিষ্টৰ প্ৰথমটো আৱিষ্কাৰ হ'ল সোলাৰ হিটেড টেন্ট कक्ष है इसका तापमान रात में भी काफी गर्म रहता है তেখেতে এই টেন্টটো সম্পূৰ্ণ নিজৰ পইচাৰে ইণ্ডিয়ান আৰ্মিৰ বাবে তৈয়াৰ কৰি উলিয়াইছিল আপোনালোকে সোলাৰ হিটেড নামটো শুনি নিশ্চয় অনুমান কৰিব পাৰিছে ই কেনেকৈ কাম কৰে এই টেন্টটোৱে দিনত সূৰ্যৰ পৰা অহা গৰমখিনি এটা বিশেষ টেকনিকৰ জৰিয়তে জমা কৰি ৰাখে আৰু যেতিয়া ৰাতি হয় আৰু আমি জানো যে ৰাতি সময়ত পাহাৰীয়া এলেকাবিলাকত টেম্পাৰেচাৰ একদম মাইনাছত গুচি যায় তেতিয়া সেই দিনত জমা কৰা গৰমখিনি ৰিলিজ কৰি দিয়ে আৰু সেই টেন্টটো গৰম হৈ থাকে अब ये पूरा टेंट कैसे गर्म रहता है इसके 3 तरीके हैं दक्षिण से धूप का आना इस दीवार में वो जमा होके रहना और फिर रात को ये गर्मी बाहर ना चली जाए उसके लिए एक इंसुलेटेड चैम्बर जहां से गर्मी बाहर ना जाए इसका खर्चा हमने सरकार से नहीं लिया बल्कि ये जो परियोजना है ये मेरे अपने खर्चे से एक सेना के लिए भेंट या तोहफा के रूप में करने का हमने सोचा है তেখেতৰ দ্বিতীয়টো আৱিষ্কাৰ হ'ল আইচ স্তূপা এই আৱিষ্কাৰটো লাডাখৰ মানুহৰ বাবে বৰদানতকৈ কোনো গুণে কম নাছিল কাৰণ গৰম দিনত পাহাৰৰ মানুহবিলাকৰ বিশুদ্ধ খোৱা পানীৰ যথেষ্ট নাটনি হয় এই অসুবিধা দূৰ কৰিবৰ বাবে তেখেতে ঠাণ্ডা দিনতে পাহাৰৰ পৰা বৈ অহা যি অতিৰিক্ত পানী সেইবোৰ জমা কৰি ৰখাৰ এটা টেকনিক উদ্ভাৱন কৰিছিল তেখেতৰ এই টেকনিকটোত পাহাৰৰ পৰা বৈ অহা পানী ওপৰলৈ ছটিয়াই আৰ্টিফিচিয়েল গ্লেচিয়াৰ ৰূপ দিয়া হয় আৰু যেতিয়া গৰম দিন আহে তেতিয়া এইবোৰ নিজে নিজে গলি গলি আকৌ পানীলৈ পৰিৱৰ্তন হয় পাছত এই পানীখিনি খেতি বাতি কৰা খাবলৈ ব্যৱহাৰ কৰা ইত্যাদি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয় निशांत झूले झूले निशांत कश्मीर से हैं और बहुत ही डेडिकेटेडली इस पे काम कर रहे हैं निशांत बताएंगे कि कैसे ये वाल्व्स ऑटोमेटिकली ऑन ऑफ और ड्रेन होते हैं जी कलेक्ट सो ये एक सिंपल 4-वे वॉल्व सिस्टम है इसमें 4 इनलेट आउटलेट्स हैं तो इसमें पोजीशनिंग सिंपल है कलेक्ट क्योंकि अभी दिन है अगर हम स्तूपा में पानी डालें तो पानी मेल्ट हो जाएगा जमेगा नहीं तो वॉल्व पोजीशनिंग क्लोज पे है पानी यहाँ से आ रहा है और ड्रेन में वापस नदी में जा रहा है जैसे ही शाम होगी और पानी जमने का टाइम होगा वैसे ही हमारा सिस्टम ये डिफाइन करेगा कि हाँ अब जमने का टाइम है तो ये ओपन पोजीशन से ये इस पोजीशन में चला जाएगा और हमारा ये दोनों साइड जो ड्रेन है वो एम्प्टी रहेगा और सोर्स से सीधा स्तूपा पे पानी जाएगा ब्यूटीफुल আমাৰ লিষ্টৰ তৃতীয়টো আৱিষ্কাৰ হ'ল লাইফাই টেকন'লজি চাওক পাহাৰীয়া ঠাইত মোবাইল টাৱাৰ বহোৱাটো যথেষ্ট ডিফিকাল্ট কাম সেয়ে পাহাৰীয়া ঠাইত ইণ্টাৰনেট উপলব্ধ নহয় যেতিয়াই সোনম ৱাংচুকে টেলিকম কোম্পানীবিলাকৰ সৈতে এই কথাটো আলোচনা কৰে তেতিয়া তেওঁ এটাই আনচাৰ পায় যে পাহাৰীয়া ওখ ঠাইত টাৱাৰ বহোৱাব নোৱাৰোঁ তাৰ পাছত সোনম ৱাংচুকে নিজেই নাফটেক নামৰ এটা কোম্পানীৰ সহায়ত এই সমস্যাটোৰ সমাধান উলিয়ায় তেওঁলোকে বেটেৰীত চলিব পৰাকৈ দুটা ডিভাইচ সাজি উলিয়ালে এটা হ'ল চেণ্ডাৰ যিটোৱে লেজাৰ লাইটৰ সহায়ত ছিগনেল চেণ্ড কৰে আৰু আনটো হ'ল ৰিচিভাৰ যিটোৱে ছিগনেল ৰিচিভ কৰে তেওঁলোকে পাহাৰৰ ওখ ওখ ঠাইবোৰত এই ডিভাইচবোৰ ছেটআপ কৰি পাহাৰবোৰকে এটা টাৱাৰৰ দৰে ব্যৱহাৰ কৰিলে যিহেতু এই ডিভাইচবোৰ চলিবলৈ ইলেক্ট্ৰিচিটিৰ দৰকাৰ হ'ব গতিকে তেওঁলোকে ছ'লাৰ পেনেলৰ ব্যৱস্থা কৰিলে কিন্তু ইয়াত এটা ডাঙৰ সমস্যা আহি পৰিল সেয়া হ'ল ইমান বেছি উচ্চতাত যিকোনো বেটেৰী ঠাণ্ডাৰ বাবে বৰফ হৈ ব্লাষ্ট হৈ যাব পাৰে তেওঁ ইয়াৰো সমাধান উলিয়ালে তেওঁৰ যি চেকমল স্কুল আছে আপোনালোকে শুনিছে চাগে নামটো খুবেই পপুলাৰ এটা ইনষ্টিটিউট তেওঁ তাৰে ষ্টুডেণ্টৰ সহায়ত ঘৰুৱাভাৱে উপলব্ধ কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি এটা বেটাৰী চেম্বাৰ ডেভেলপ কৰিলে এই চেম্বাৰবোৰে বেটাৰীবোৰক প্ৰচুৰ ঠাণ্ডাটো টেম্পাৰেচাৰ মেইনটেইন কৰি ৰখাত সহায় কৰে মানে যিমানেই ঠাণ্ডা হ'লেও সেই বেটাৰীবিলাকত বিশেষ একো প্ৰভাৱ নপৰে তেওঁৰ এই আটাইবোৰ আইডিয়া আছিল বহুত চিম্পুল কিন্তু বহুত বেছি ইফেক্টিভ আৰু কম খৰচী সোনম ৱাংচুকৰ দৰে ব্যক্তি আমাৰ দেশৰ গৌৰৱ আৰু ভৱিষ্যত কিন্তু দুখৰ কথা এই যে তেওঁক বৰ্তমান ইণ্টাৰনেশ্যনেল ঘোষণা কৰি জেলৰ ভিতৰত ভৰাই থৈছে আৰু শেষত এটা কথা কওঁ আপুনি যদি জুবিন দাক ভাল পায় জুবিন দাই ন্যায় পোৱাটো বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত গৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব